নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি জানিবলৈ পাম যে অসম চৰকাৰৰ ফালৰ পৰা নামঘৰীয়া আৰু পুৰোহিতসকললৈ এককালীন সাহায্যৰ এটা অনুদান আহিছে। সেই অনুদানটো আমি কি ধৰণে এপ্লাই কৰিব লাগিব বা আবেদন কৰিব লাগিব তাৰ বিষয়ে এই ভিডিঅ'টোত আমি সম্পূৰ্ণকৈ জানিব পাৰিম। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈ চাই থাকিব। গতিকে আহকচোন আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। প্ৰথমতে আমি এটা ৱেবছাইট ওপেন কৰি ল'ব লাগিব আৰু তাৰ আগতে আমি ক্ৰোম ব্ৰাউজাৰটো খুলি ল'ম আৰু ইয়াতে আমি লিখিম অনুদান। মই যেনেকৈ লিখিছোঁ সেই ধৰণে লিখিব আৰু আপোনালোকৰ সহায়ৰ কাৰণে মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এই ৱেবছাইটটোৰ লিংকটো দি দিয়া আছে। গতিকে তাতে আপোনালোকে ডাইৰেক্ট যাই ক্লিক কৰি পেলাই এই ৱেবছাইটলৈ আহিব পাৰিব। অনুদান আছাম কালচাৰ এইখিনি গোটেই একেলগে লিখি ল'ব। তাৰপিছত এণ্টাৰ। এই প্ৰথম যিটো দেখিছে অনুদান আছাম কালচাৰ, ইয়াতে ক্লিক কৰি দিব। এয়া চাওক, পুৰোহিত নামঘৰীয়ালৈ এককালীন অনুদান আঁচনি। COVID-19 প্ৰাদুৰ্ভাৱৰ ফলত আৰ্থিক সংকটৰ সন্মুখীন হোৱা পুৰোহিত আৰু নামঘৰীয়াসকলক আৰ্থিক সকাহ দিয়াৰ বাবে অসম চৰকাৰৰ বিশেষ অনুদানৰ ব্যৱস্থা। আৰু এই আঁচনিটোৰ লাষ্ট ডেট হৈছে 15 ডিচেম্বৰ 2021 চন। গতিকে আপোনালোকে 15 ডিচেম্বৰৰ আগত সোনকালে গোটেইখিনি কাম আৰম্ভ কৰি ল'ব। আৰু ইয়াত দেখিছে 26 নৱেম্বৰৰ পৰা আৰম্ভ কৰি 2021 চনৰ 15 ডিচেম্বৰলৈ এইটো থাকিব। গতিকে ইয়াতে চাওক, এডমিন লগইনটো এইটো বেলেগ আমি কৰিব লাগিব। ইউজাৰ লগইন, এই ইউজাৰ লগইনত ফাইনেন্সিয়েল এছিষ্টেণ্ট মানে আপুনি প্ৰেষ্ট মানে পুৰোহিত হয়নে বা মন্দিৰৰ পূজাৰী হয় নে আপুনি নামঘৰৰ নামঘৰীয়া হয়, ইয়াতে আপোনালোকৰ যিটো হয় ইয়াতে ইয়াত চিলেক্ট কৰি দিব, এইটো বাছনি কৰিব নামঘৰীয়া। তাৰপিছত আপুনি কোনখন জিলাৰ হয়, ইয়াতে মই ধৰক আমাৰ জিলাখনত দিলোঁ। তাৰপিছত ইয়াতে এটা মোবাইল নম্বৰ দিব লাগিব, মই মোবাইল নম্বৰটো দি দিছোঁ। এইখিনি কৰাৰ আগত ইয়াতে দেখিছে ডাউনলোড ইনকাম চাৰ্টিফিকেট, ইয়াতে ইনকাম চাৰ্টিফিকেট এটা দিব লাগিব। সেইটো ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি লৈ ইয়াতে দেখিছে চাৰ্টিফিকেট অফ ইনকাম, দিছ ইজ টু চাৰ্টিফাইড আই, আপোনালোকে যি হয় ইয়াতে নামটো লিখি দিব। তাৰপিছত ছান অফ, ডটাৰ অফ, ৱাইফ অফ ইয়াতে লিখি দিব। ভিলেজ, তাৰপিছত আপোনালোকৰ কোনটো বিধানসভা সমষ্টি পৰে ইয়াতে লিখি দিব, কনষ্টিটুৱেঞ্চি। তাৰপিছত আপোনালোকৰ জিলাখন ইয়াতে লিখি দিব। দিয়াৰ পিছত ইয়াতে সংখ্যাৰে পইচাটো লিখিব আৰু পিছফালৰখিনি ৱৰ্ডত লিখিব। এইখিনি ইয়াতে ধৰক আপোনালোকৰ যদি বছৰেকীয়া ইনকাম 90,000 হয়, ইয়াতে 90,000 লিখিব আৰু ইয়াতে আখৰেদি 90,000 বুলি লিখি দিব। তাৰপিছত ইয়াতে চিগনেচাৰটো কৰিব, যিজন মানুহৰ নামত এইটো আবেদন কৰিব ইয়াতে তেখেতৰ চহী লাগিব। তাৰপিছত আপোনালোকৰ গাঁওখনৰ নাম লিখিব পাৰে, নহ'লে বা এৰিয়াৰ নাম লিখিব পাৰে, আপোনালোকৰ এলেকাটোৰ নাম ইয়াতে লিখিব পাৰে। তাৰপিছত কিমান তাৰিখৰ এইটো আবেদন জনাব অনলাইন, ইয়াৰ তাৰিখটো ইয়াতে লিখি দিব। এইখন ডাউনলোড কৰি লৈ প্ৰিণ্ট আউট উলিয়াই ল'ব। তাৰপিছত এইটো স্কেন কৰি থৈ দিব। তাৰপিছত এতিয়া ছাবমিট কৰাৰ পিছত ইয়াতে বিশেষ একো নাই, অলপমান ইয়াতে তথ্য পাতি দিব লাগিব। তাৰপিছত ছাবমিট, বেলেগ একো নাই। ইয়াতে ধৰক প্ৰথম নামটো দিলোঁ, ইয়াতে ধৰক ইয়াতে নাম দিলোঁ XYZ, তাৰপিছত ফাৰ্ষ্ট নেম, লাষ্ট নেম ABCD, চৰি উল্টা হ'ল, ABCD। তাৰপিছত আপুনি পুৰুষ নে মহিলা, ধৰক পুৰুষ যদি পুৰুষ, মহিলা যদি মহিলা। তাৰপিছত ইয়াতে এটা নাম দিয়ক ফাৰ্ষ্ট নেম, ইয়াতে ফাদাৰ্ছ নেমৰ ইয়াতে প্ৰথম নাম আৰু লাষ্ট নেম শেষৰ নামটো। তাৰপিছত এড্ৰেছ অফ দ্য এপ্লিকেণ্ট, আপোনালোকৰ ঠিকনাটো কি হয়, এড্ৰেছ কি হয়, প্ৰথমতে ধৰক গাঁৱৰ নামটো লিখিব, তাৰপিছত পোষ্ট অফিচৰ নামটো লিখি দিব, তাৰপিছত আপোনালোকৰ এলেকাৰ নাম লিখি দিব, তাৰপিছত ইয়াতে জিলাখনৰ নাম লিখি দিব, তাৰপিছত অসম, ড্ৰেছ, আপোনালোকৰ পিন নাম্বাৰ লিখি দিব। বাছ আপোনালোকৰ এড্ৰেছটো হৈ যাব, তেনেকৈ দিলোঁ। নহ'লে আপুনি ভিলেজ বুলি লিখি পেলাই আপোনাৰ ভিলেজ নাম, পোষ্ট অফিচ বুলি দি পোষ্ট অফিচৰ নাম, পুলিচ ষ্টেচন দি পুলিচ ষ্টেচন এনেকৈ দিব পাৰে। আৰু এড্ৰেছটো আপোনালোকে জানে, অনলাইনৰ কাম যিহেতু কৰে। তাৰপিছত ইয়াতে পোষ্ট অফিচ অফ দ্য এপ্লিকেণ্ট, পোষ্ট অফিচৰ নামটো ইয়াতে দি দিব। তাৰপিছত পিন কোডটো দি দিব। আমাৰ অসমৰ যিহেতু 780 আৰম্ভ হয়, গতিকে এইটো অট'মেটিক থাকিব। আৰু এই আঁচনিটো কেৱল অসমৰ কাৰণেহে, অসমৰ বাহিৰৰ কাৰণে নহয়। অসমৰ বাহিৰত হয়তো বেলেগ হ'ব পাৰে, এইটো মই কেৱল অসমৰ এপ্লিকেণ্টৰ কাৰণে কৈ আছোঁ। ইয়াতে ধৰক আপোনালোকৰ পিন নাম্বাৰ যিমান হয় 79123, এইটো ধৰক মোৰ ইয়াতে মই দি দিলোঁ। তাৰপিছত কনষ্টিটুৱেঞ্চি অফ দ্য এপ্লিকেণ্ট, আপোনালোকে কোনটো বিধানসভা সমষ্টিৰ ভিতৰত পৰে, এইটো ইয়াৰ পৰা এই তালিকাখনৰ পৰা চিলেক্ট কৰি ল'ব লাগিব। ইয়াতে ধৰক
মই মোৰটো চিলেক্ট কৰি লওঁ। যদি ইয়াতে বিচৰাত অসুবিধা হয় আপোনালোকৰ গোটেই নামটো লিখি দিব, তাৰপিছত অট'মেটিক আহি যাব। ইয়াৰ পিছত ফোন নম্বৰটো অট'মেটিক থাকিব। ইমেইল আইডি আছে যদি ইমেইল আইডিটো দি দিব ইয়াতে। এইটো কম্পালচৰি নহয়, ইয়াতে কৰা নাই, ষ্টাৰ মাৰ্ক নাই। তাৰপিছত ডেট অফ বাৰ্থটো দিব এপ্লিকেণ্টৰ। ডেট অফ বাৰ্থটো দিয়াৰ পিছত ইয়াতে দেখিছে চাৰ্টিফিকেট ডকুমেণ্ট অফ ৰেগুলাৰলি পাৰফৰ্মিং ডিউটিজ, মানে মিনিমাম 5 বছৰ তেখেতে সেই মন্দিৰটো নহ'লে বা গোঁসাই ঘৰটোত কাম কৰা হ'ব লাগিব, তাৰপিছতহে এইটো এপ্লাই কৰিব পাৰিব। এলং 5 years along with stating of drawing monthly অনৰিয়াম ডিউলি চাইন বাই প্ৰেচিডেণ্ট, মানে মন্দিৰ বা নামঘৰৰ যিটো এখন সমিতি থাকে, এই সমিতিৰ সভাপতি আৰু সম্পাদকে এখন লিখিত আকাৰে তাতে মানে তেওঁলোকে লিখিব লাগিব যে যিজন মানুহে এপ্লাই কৰিব, ধৰক তেখেতে 5 বছৰ ধৰি সেই মন্দিৰ বা গোঁসাই ঘৰটোত কাম কৰি আছে, সেইটো কমিটিৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰীয়ে চিল চহী মাৰিব লাগিব। তেনেকুৱা এখন ডকুমেণ্ট লাগিব। তাৰপিছত ফৰ এজ প্ৰুফ, ইয়াতে আপোনাৰ বয়সৰ প্ৰমাণপত্ৰৰ কাৰণে জন্ম চাৰ্টিফিকেট, আধাৰ কাৰ্ড, ভোটাৰ আই ডি নহ'লে বা পান কাৰ্ড, ইয়াতে যিকোনো দিব পাৰে। যিহেতু আজিকালি আধাৰ কাৰ্ড সকলোৰে আছে, ইয়াতে আধাৰ কাৰ্ডটো দিব পাৰে। তাৰপিছত হৈছে ফাইনেন্সিয়েল এছিষ্টেণ্ট এপ্লাইড ফৰ, আপুনি কিহৰ কাৰণে এপ্লাই কৰিব সেইটো অট'মেটিক থাকিব, কাৰণ প্ৰথমতে এইটো আমাৰ বাছনি কৰা হৈছে নামঘৰীয়া। যদি আপুনি পুৰোহিত হয়, পূজাৰী হয়, ইয়াতে চিলেক্ট কৰিব। নেম অফ মন্দিৰ, আপুনি যিটো মন্দিৰ বা গোঁসাই ঘৰত থাকে, নামঘৰত থাকে, সেইটো ইয়াতে চিলেক্ট কৰিব, নেম অফ মন্দিৰ। তাৰপিছত এড্ৰেছ অফ মন্দিৰ নামঘৰ, ইয়াতে এড্ৰেছটো দি দিব মন্দিৰৰ বা নামঘৰৰ। তাৰপিছত ইয়াতে যি কোনটো ডিষ্ট্ৰিক্টৰ ভিতৰত হয়, আণ্ডাৰত হয়, ইয়াতে চিলেক্ট কৰিব। ডেট হুৱেন দ্য মন্দিৰ নামঘৰ ইজ এষ্টাব্লিছ, গোঁসাই ঘৰটো নহ'লে বা মন্দিৰটো কিমান চনত স্থাপিত হৈছিল, ইয়াতে সেইটো চিলেক্ট কৰিব লাগিব। আৰু এইটো 50 বছৰ পুৰণি হ'ব লাগিব, তাৰপিছতে এইটো মানে এপ্লিকেবল হ'ব, নহ'লে এইটো যদি 50 বছৰ পুৰণি নহয় সেইটো কাম নহ'ব। তাৰপিছত ইয়াতে ডকুমেণ্টছ, পাছপৰ্ট চাইজ ফটোগ্ৰাফ অফ দ্য এপ্লিকাণ্ট, যিজন মানুহে এইটো আবেদন জনাব, এপ্লাই কৰিব, তেখেতৰ পাছপৰ্ট চাইজ ফটো ইয়াতে চিলেক্ট কৰিব লাগিব। চুজ ফাইলত গ'লে আপোনাৰ ফাইলত যায়, ইয়াৰ পৰা আপুনি ধৰক ইয়াতে ফটো আছে, ইয়াৰ পৰা লৈ ল'ব পাৰিব। আৰু ইয়াতে চাইজ দিয়া আছে 400 KB JPG ফৰ্মেট, অকল ফটো ফৰ্মেটতহে হ'ব, JPG ফৰ্মেটতহে এইটো আপলোড হ'ব। আৰু 400 KB ফটোগ্ৰাফ অফ দ্য এপ্লিকাণ্ট পাৰফৰ্মিং ৰিচুৱেল ৰাইটছ এট মন্দিৰ নামঘৰ ডিউলি চাইন বাই প্ৰেচিডেণ্ট, মানে এইটো কি হ'ব, আপুনি যিজন মানুহে ইয়াতে এইটো এপ্লাই কৰিব, সেই মানুহজনে গোঁসাই ঘৰত ধৰক চাকি জ্বলাই থকা, চাকি বন্তি জ্বলাই থকা, নহ'লে বা মন্দিৰত চাকি বন্তি জ্বলাই থকা, মুঠতে তেওঁ যিটো কাম কৰে, যিটো পোষ্টত আছে মন্দিৰ বা নামঘৰত, সেই পোষ্টৰ কামটো কৰি থকা এখন ফটো লাগিব। আৰু সেই ফটোখনৰ তলত মানে ধৰক ফটোখন A4 পেপাৰত আঠা লগাই পেলাই তাতে যিখন কমিটি থাকিব মন্দিৰ বা নামঘৰৰ, সেই কমিটিৰ মানুহখিনিয়ে, এই সভাপতি আৰু সম্পাদকে তেখেতৰ সেই ফটোখনৰ তলত লিখি পেলাই চিল চহী মাৰিব লাগিব। আৰু এইটো ইয়াৰ চাইজটো হ'ল 400 KB। তাৰপিছত ইয়াৰ অফ এক্সপিৰিয়েঞ্চ বিং এ প্ৰিষ্ট নামঘৰীয়া ইন ইয়াৰ্ছ, কিমান বছৰ আপুনি ইয়াতে কাম কৰিছে, সেইটো মিনিমাম 5 বছৰ হ'ব লাগিব। যদি 5 বছৰ নহয় সেইটো কাম নহ'ব। এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, এইটো গোঁসাই ঘৰৰ ফালৰ পৰাই দিব, মানে কিমান বছৰ কাম কৰি আছে তেখেতে, কিমান সুচাৰুৰূপে কামটো চলাব পাৰে, তেনেকুৱা এখন লিখিত আকাৰে দিব, সেইটো ইয়াতে আপলোড দিলে হ'ব। ইনকাম চাৰ্টিফিকেট, ইয়াতে যে এইটো ডাউনলোড কৰি লিখি পেলাই চাইন কৰিব লাগে, সেইটো ইয়াতে আপলোড দিব লাগিব। তাৰপিছত ফ্ৰণ্ট পেজ অফ বেংক পাছবুক, বেংক পাছবুকটো ইয়াতে দিব লাগিব এইটো ছেকশ্যনত। তাৰপিছত বেংক নেম, ইয়াতে যিটো বেংকত একাউণ্ট আছে আপোনাৰ, সেই বেংকৰ নামটো লিখি দিব। তাৰপিছত বেংকৰ ব্ৰাঞ্চটো ইয়াতে লিখি দিব, বেংক একাউণ্ট নাম্বাৰটো লিখিব, তাৰপিছত বেংকৰ IFSC-টো ইয়াতে লিখি দিব। ইয়াৰ পিছত আই হেভ ৰিড, এইটো চিলেক্ট কৰিব লাগিব। তাৰপিছত ছাবমিট, এইটো যেতিয়া আপুনি ছাবমিট কৰিব, ছাবমিট কৰাৰ পিছত আপোনাৰ এনেকুৱা এখন পেজ অ'পেন হ'ব, থেংক ইউ ইয়ৰ ৰিকুৱেষ্ট এপ্লাইড ছাকচেছফুলি। তাৰপিছত এইটো অ'কে কৰি দিব, আপোনাৰ কামটো শেষ। এতিয়া আপুনি একাউণ্টত ধৰক 1 মাহ 1.5 মাহমান পিছত সেইটো চেক কৰি থাকিব, অৰ্থাৎ সেই যিটো এককালীন সাহায্য 15,000 টকাৰ, সেইটো আপোনাৰ একাউণ্টত সোমাই যাব। গতিকে এনেধৰণে আপুনি অসম চৰকাৰৰ ফালৰ পৰা যিটো এককালীন সাহায্য দিছে 15,000 টকা পুৰোহিত আৰু নামঘৰীয়াসকলৰ বাবে, অতি সহজ ধৰণে অতি কম সময়তে আপোনালোকে এইটো এপ্লাই কৰিব পাৰে। আৰু যদি আপুনি অনলাইনৰ কাম অলপ চলপ জানে, এইটো আপুনি মোবাইলতো কৰিব পাৰে। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যদি সহায়ক যেন লাগিছে, ভিডিঅ'টো লাইক কৰি দিবলৈ একদম নাপাহৰিব। আৰু চেনেলটো কি কৰিব লাগে সেইটোতো নকলেও হ'ব। আৰু ভিডিঅ'টো যদি আপোনাৰ কোনোবা এনেকুৱা ধৰণৰ মানুহ আছে বা আপোনাৰ সম্পৰ্কীয় মানুহ আছে, নামঘৰীয়া বা পুৰোহিত, তেনেকুৱা ধৰণৰ, তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। গতিকে বন্ধু বান্ধৱীসকল, আজিলৈ এইখিনিয়ে। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিবলৈ নাপাহৰিব। গতিকে আজিলৈ ইমানে, এইখিনিতে ভিডিঅ'টো সামৰণি মাৰিছোঁ।